Basta hay ko buwan mo na nagwari. কাৰ বন্ধু-বান্ধৱী বিসকল মই পাৰ্বিন আপোনালোকৰ ওচৰলৈ অন্য এটি ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো চাই থাকক শেষলৈ স্কিপ নকৰাকৈ। এতিয়া আমি আম চকলাই আছোঁ, আম খাম, গতিকে চাই থাকক কেনেকুৱাকৈ আজি দিনটো পাৰ কৰোঁ। এতিয়া মই মেডিকেলত যাব ওলাইছোঁ, হাতখনত অলপমান দুখ পালোঁ। ডক্তৰে কিবা কৈ চাওঁ, লগতে আমখিনিও খাই যাওঁ, ওলাইছোঁ যাবলৈ, চাই থাকক। এয়া আমি আম চকলাই আছোঁ, এয়া আম চকলোৱা মানুহটো তাই চকলাই আছে। বতৰৰ বস্তু বতৰত খাব লাগে, ভাল। গেছ দিয়া আম খোৱাত চাই এনেকৈ কেঁচা আমে খোৱা ভাল, বজাৰৰ সেই গেছ দিয়া আম খোৱাত চাই। ইয়াত এতিয়া চকলা হ'লে আমি জ্বালা নিমখ সানি খালে হ'ল আৰু। এয়া আমাৰ গাছৰ আম, লোকেল আম। মিঠা নহয় পিছে, টেঙা অলপমান, টেঙাটো বেছি আৰু মিঠাটো কম। এতিয়া মই চাহ উতলাই আছোঁ। একাপ চাহ নোখোৱাকৈ গ'লে দিনটোৰ কাম নিসিজে আৰু, গতিকে চাহ একাপ খাই যাওঁ। গাখীৰ দিয়া পুৱাই খাওঁ, ফিকা চাহ খাওঁ, লাল চাহ। এতিয়া আমি সেইখিনি টাইমত একাপ গাখীৰ দিয়া চাহ লাগে। গাখীৰটো পিছে ঘৰৰে, ময়ে হিৰাওঁ গৰু। নমস্কাৰ, মই আজি ফুচকা চেলেঞ্জ কৰিম বুলি ভাবিছোঁ। সকলোৱে কৰে দেখো, আজি ময়ো কৰি চাওঁ বুলি ভাবিলোঁ। সেইকাৰণে মই ফুচকা পুৰি আছোঁ। এয়া মই এতিয়া ফুচকা পুৰি আছোঁ। আজি আমি চেলেঞ্জ কৰিম, আমিও চাওঁ আমাৰ কিমান ভিউ আহে। আচলতে ভিউৰ কাৰণে নহয় আৰু, এনেই এনজয় কৰোঁ আৰু। সকলোৰে ভিডিঅ'ত চাই থকা যায়, চেলেঞ্জ কৰিলে বহুত ভাল লাগে আৰু, জমনি হয় আৰু, আমিও কৰি চাওঁ। গতিকে মই এয়া ফুচকা পুৰি আছোঁ আৰু তেলত, আলু সিজাই থৈ দিছোঁ। যিজনীয়ে মোৰ লগত চেলেঞ্জ কৰিব খুজিছিল তাই নাই, শাহুমাৰ লগত মামীহঁতৰ ঘৰত গৈছে, আহিম বুলি কৈছে, অহাই নাই দেখোন এতিয়ালৈকে। মই পুৰি থৈ দিওঁ, যোনে নহওক আৰু দুজনী আছে, সিহঁত দুজনীৰ কোনোবা এজনী কৰিব আৰু, মই পুৰি লওঁ, যোগাৰখিনি কৰি থৈ দিওঁ। চাব ভিডিঅ'টো আৰু কমেণ্টত জনাব নিশ্চয়কৈ ভাল লাগিল নে বেয়া লাগিল। সকলোৰে খবৰ ভালনে? মোৰ পিছে ভাল, বহুত ভাল। অলপ চলপ বেয়াও, হাতৰ সুখ হৈ আছে। ৰাণী কেইটামান পুৰিম, মানুহ আহি পালে ভাল আছিল। তাই মোৰ লগত চেলেঞ্জ কৰিব খুজিছিল। সকলোৰে ঈদ গ'ল ভালে ভালে। আমাৰ পিছে সেই হ'ল, শাহুমাৰ ককায়েক ঢুকালে, ঈদৰ দিনা ৰাতিপুৱাই ঢুকালে, ফজৰৰ নামাজ পঢ়ি অহাৰ পিছত। সিমান ভাল নহ'ল আৰু। এতিয়া মই এই যোগাৰখিনি কৰি লওঁ, তাৰপিছত দেখুৱাই আছোঁ। ভিডিঅ'টো চাই থাকিব শেষলৈ। এই ফুচকা পুৰি আছোঁ, এইকেইটাৰে দেখোন বলে খেলিব পাৰি। পথাৰতে লৈ যাওঁ নেকি বল খেলোঁ গ'ল, ল'ৰাটো থাকিলেতো সি বল খেলিবই গেলাগৈ, সি নাই। এয়া মই ফুচকা খোৱাৰ কাৰণে পানীটো তৈয়াৰ কৰি ল'লোঁ। ইয়াত তেতেলী তিয়াই থৈ দিছিলোঁ মই, তেতেলীখিনি ভালদৰে পানীত তিয়াই থৈ এতিয়া তেতেলীৰ গুটিকেইটা গুচাই দিছোঁ। ইয়াত জলকীয়াৰ গুড়ি, অকণমান ধনিয়া গুড়ি, জিৰা গুড়ি আৰু অকণমান নিমখ দি দিছোঁ। এয়া ফুচকাখিনি পুৰি ল'লোঁ। এইফালে আলু খানা, এইখিনি আলু খানা, এতিয়া খালেই হ'ল আৰু। এয়া আমি ৰেডি হৈছোঁ ফুচকা চেলেঞ্জৰ বাবে। তাইও বহিছে, তাই নাছিল আচলতে, বেলেগ আছিল, মাইনু আছিল, তাই যাই বেলেগত সোমাই আছে। আমি এয়া ৰেডি কৰি লৈছোঁ আৰু
ফুচকাখিনি খাৱাৰ কাৰণে বাহিৰতে ৰেডি কৰি লৈছোঁ। কিমান সময় দিওঁ ভাবি আছোঁ আৰু 1 মিনিটে দিওঁ নেকি আৰু এয়া টাইম ওলাই লৈছোঁ। এই 200 যোনে জিতে আৰু তাই জিতিলে তাই পাব, মই জিতিলে মই পাম। এই 200 ইয়াত থৈ দিলোঁ আমি। দিয়া দি নাই আৰু যোনে জিতে আৰু লৈ গ'লে হ'ল নিজে হাতেৰে দিয়ে। এতিয়া আমি আৰম্ভ কৰোঁ। ৰাণীয়ে বেক কেমেৰাত থাকিব, তাই কেমেৰা ধৰিব। আমি চুৰু কৰোঁ। 60 ছেকেণ্ড সময় দিছোঁ। তাইৰ ফোনে আহি গ'ল কৰি টাইম চাৱাৰ টাইমত। হেল্ল' লাৰি দিয়ে। তাড়াতাড়ি পয়সা ভিজবো যাবি। পানী খাই দে, পানী খাই তাইবা যাবার আছে দে কিন্তু 50 সেকেন্ড হয়ে গেল নাই আর তাড়াতাড়ি শেষ 4 মিনিট 7 8 9 10 শেষ টাইম মই জিতলো এগিতে মোক তাই দিছি এখন মই লাগে না মই এটো এনে খাই দিলো আৰু চ্যালেঞ্জ শেষ। ফার্স্ট টাইম চ্যালেঞ্জ। কিবা ভুল হ'ব পাৰে কমেণ্টত জনাব। এতিয়া মইতো হাৰিলোৱে দেখিলে, তাই জিতিলে, তাই 200 লৈ গ'ল আৰু এইফালে ইহঁতে কেমেৰাৰ পিছত থকাকেইটা এতিয়া খাব ধৰিছে। আৰু যদি ভাল লাগিছে জনাব, পিছলৈও এনেদৰে দিব চেষ্টা কৰিম। পিছলৈ মানে আগলৈ আৰু যেতিয়া ভিডিঅ' কৰোঁ বেলেগ কিবা কিবি চেলেঞ্জ আনিম আৰু আজি ফাৰ্ষ্ট টাইম। যদি এই ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। কমেণ্টত জনোৱাটো অতি জৰুৰী, কাৰণ মানুহে আগ্ৰহ পায় বেলেগ বেলেগ দিবলৈ বা বেলেগ বেলেগ ভিডিঅ' দিবলৈ, কিবা এটা ভাল কৰিবলৈ আগ্ৰহ হয়। গতিকে কমেণ্টটো দিয়াটো জৰুৰী, ভাল বেয়াটো জনোৱা জৰুৰী। গতিকে জনাব। আজিলৈ দিলোঁ বাই। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু। এইটো ফুলচি পুৰা বল হৈ গৈছে, যাই পেলাই আৰু কিবা এনেকৈ মুজি গেছি।